মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমৰ ভিতৰত সমাজ বিজ্ঞান বিষয়টোৰ ওপৰত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যি পাঠভিত্তিক প্ৰশ্ন আছে, সেই সমূহ প্ৰশ্ন আলোচনা কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আজি মোৰ চেনেলটোৰ এইটো প্ৰথম ভিডিঅ'। আজি তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টো উলিয়াই লৈছোঁ, প্ৰথম পাঠটো উলিয়াই লৈছোঁ। তোমালোকে চোৱাচোন। প্ৰথম পাঠটো হ'ল আমাৰ চৌপাশৰ পৰিৱেশ। আমাৰ চৌপাশৰ পৰিৱেশ কেনেকুৱা হ'ব লাগে, কি সেইখিনি পাঠৰ ভিতৰত তোমালোকে পঢ়িলে গম পাবা। ধুনীয়াকৈ পঢ়িবা পাঠটো। এতিয়া প্ৰশ্নলৈ আহোঁ। প্ৰথম প্ৰশ্নটো মই কৰি দিয়া নাই, ইয়াত কৰা নাই। যদি তোমালোকৰ প্ৰয়োজন তেতিয়াহ'লে মোক ক'বা, মই প্ৰথম প্ৰশ্নটো কৰি দিম। মই সত্য নে অসত্য 2 নম্বৰৰ পৰা মই এতিয়া প্ৰশ্নখিনি আলোচনা কৰিম। দেখিছানে নাই ভালকৈ চাবাচোন, কেমেৰাটো অকণমান ধৰাত গণ্ডগোল হ'ব পাৰে। প্ৰথম প্ৰশ্ন, সত্য নে অসত্য লিখা। ক, পৰিষ্কাৰ আৰু মুকলি পৰিৱেশ আমাৰ বসবাসৰ বাবে উপযোগী পৰিৱেশ। উত্তৰটো হ'ব সত্য। খ, জাবৰ-জোঁথৰ য'তে ত'তে পেলাব লাগে। উত্তৰটো হ'ব অসত্য। আমাৰ চৌপাশৰ পৰিৱেশ আমিয়ে লেতেৰা কৰোঁ। উত্তৰ হ'ব সত্য। ঘ, দূষিত বায়ু, অপৰিষ্কাৰ পৰিৱেশে বেমাৰৰ বীজাণু কঢ়িয়ায়। উত্তৰটো হ'ব সত্য। 2 নম্বৰ গোটেইখিনি হ'ল ঘলৈকে। এতিয়া 3 নম্বৰলৈ আহোঁ। 3 নম্বৰ, আমাৰ চৌপাশৰ পৰিৱেশ আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ লিখা। উত্তৰটো এনেকৈ লিখিছোঁ। উত্তৰ, আমি আমাৰ চৌপাশৰ পৰিৱেশ নিজেই পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। আমি য'তে ত'তে থু-খেকাৰ পেলাব নালাগে, য'তে ত'তে প্ৰস্ৰাৱ আৰু পায়খানা কৰিব নালাগে, লেতেৰা বা পেলনীয়া বস্তু ডাষ্টবিনত পেলাব লাগে, দমকলৰ পাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে, তেতিয়া আমাৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ হৈ থাকিব। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াতে শেষ। এতিয়া আহোঁ 4 নম্বৰলৈ। 4 নম্বৰটো কি দিছে? 4 নম্বৰ, বেমাৰৰ বীজাণু কেনেকৈ বিয়পিব পাৰে লিখা। উত্তৰটো এনেভাৱে লিখিছোঁ। উত্তৰ, কিছুমান মানুহে য'তে ত'তে থু-খেকাৰ পেলাই মুকলিতে পায়খানা কৰে। এনে কামে মানুহৰ নিজৰ লগতে আনৰো অনিষ্ট সাধন কৰে। কাৰণ বেলেগ মানুহে সেই লেতেৰা বস্তুবোৰ নেদেখাকৈ গছকি যাব পাৰে। সৰু ল'ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰি থাকোঁতে সেই লেতেৰা বস্তুবোৰ ভৰিত লাগিব পাৰে। সেই লেতেৰা বস্তুত পৰা মাখি, মহ আদি খোৱা বস্তুত পৰিলে বেমাৰৰ বীজাণু বিয়পিব পাৰে। 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইমানতে শেষ হ'ল। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহোঁ। 5 নম্বৰটো কি আছে? পেলনীয়া জাবৰ কেনেদৰে কামত লগাব পাৰি বৰ্ণনা কৰা। উত্তৰ, ঘৰৰ চৌহদত এটা গাঁত খান্দি পেলনীয়া জাবৰ-জোঁথৰবোৰ পেলাব পাৰি। এইটো ভুল হৈছিলে, কাটি দিছোঁ।
গাঁতটি জাবৰেৰে পূৰ হ'লে শেষত মাটিৰে বন্ধ কৰি কিছুদিন ৰাখিলে জাবৰবোৰ গেলি পচি মাটিৰ লগত মিহলি হৈ যাব। সেইবোৰেই শেষত সাৰ হ'ব। সেই সাৰ আমি খেতিত প্ৰয়োগ কৰিলে খেতি ভাল হ'ব। এনেদৰে আমি পেলনীয়া জাবৰ কামত লগাব পাৰোঁ। 5 নম্বৰ প্ৰশ্ন ইমানতে শেষ। এই পাঠটোৰ গোটেইখিনি ইয়াত আলোচনা কৰা হ'ল। তোমালোকে যদি কিবা বুজি নোপোৱাকৈ আছা মোক ক'বা। কেমেৰাটো ধৰাত হয়তো কিবা খেলি মেলি হ'ব পাৰে, ভালকৈ চাই ল'বা। আৰু 1 নম্বৰ প্ৰশ্নটো যদি প্ৰয়োজন হয় তোমালোকে ক'বা, মই ইয়াত আলোচনা কৰিম। আজিলৈ আহোঁ।